হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল গৰু বিহু। আজি ৰাতিপুৱাৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই। আজি যিহেতু বছেকৰ বিহু, সেইকাৰণে অলপমান আমি কি আয়োজন কৰিছোঁ তাকে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়া ছোৱালী আৰু মোৰ মানুহজনে গৰু গা ধুৱাবৰ কাৰণে ৰেডি কৰি আছে চালবাৰী। এয়া এনেকৈ কাটি কুটি ধুনীয়াকৈ। তাৰপাছতে আমাৰ হালধি আৰু মাহ খুন্দি আছে। এইখিনি পিচি হ'লে গৰু গা ধুৱাব যাব। লগতে দেউতা আৰু ভাইটিজনৰ গৰুৰে মাহ হালধি সানি দিছে। এতিয়া গা ধুৱাব যাব গোটেইখিনিয়ে, সৰুৰ পৰা ডেকালৈ। ইয়াৰ লগতে ছোৱালীও ৰেডি হৈ গৈছে, গা ধুৱাব যাব আৰু ওচৰৰ ল'ৰা ছোৱালী কেইটামানৰ লগত। এয়া আমি আহি পাই গ'লোহি আমাৰ ৰাইজ পুখুৰীৰ পাৰৰ দৃশ্য দেখুৱাবৰ কাৰণে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ সৰু ডাঙৰ আৰু মানুহ গোটেইখিনিয়ে কেনেকৈ গা ধুইছে পুখুৰীত। যিহেতু এটা পৰম্পৰা। এয়া চাওকচোন, এইজনী মোৰ ছোৱালীজনী। গৰু বিহু আৰু পিছদিনাখন আমাৰ মানুহ বিহু হয়। গোটেই দুদিনীয়াৰ ভিডিঅ'টো একেলগে দিব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে কমেণ্ট কৰিব নাপাহৰিব। লগতে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া পাছদিনাখন হয়। আমাৰ গাঁৱত যিহেতু এটা পৰম্পৰাভাৱে মুকলি বিহু পতা হয় প্ৰতি বছৰে, সেয়া অলপমান আমি চাবৰ কাৰণে আহিলোঁ আৰু লগতে আপোনালোককো দেখুৱাইছোঁ। চাই যাওক।